আছে এটা বহি আছে বাহিৰত তল বলে কানা কানা বাৰু যদি বহুত দেৰি হয় থাকে 4টা বাজিব কিজানি গাইস বহুত টাইম আছে 4টা হৈ পৰিব হতে বাঢ়ি ভৰ্তি বল আৰু কিবা কিবি যাব আৰু খালি কিবা হে আৰু ইফালে এটা আই বহি আছে হেটো ফটা লব ৰখি ৰখি গাইস মোৰ গাইস পেনতে ফুটি গল হিবাৰতি বুলি মানে খাই লৈছে তো গাইস হাল এটো নগল খাই লৈছে তো গাইস এইটো কৈছে নমস্কাৰ বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে পুনৰটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে শিৱৰাত্ৰি পূজা আৰু মই মন্দিৰত শৰাই খান্দিলোঁ আমাৰ মন্দিৰত আৰু ইহঁতে পুৰা ধুনীয়াকৈ মন্দিৰত ওলাইছে মন্দিৰ যাব আৰু ময়ো মন্দিৰত শলা মন্দিৰখিনি দি কিনে শৰাই খান্দি মন্দিৰত যাম আৰু আমাৰ মন্দিৰত আজি 4টা হোম পৰিব মানে শিৱৰাত্ৰিৰ দিনা এনেকৈ হোম পৰে আৰু শিৱৰ মন্দিৰবিলাকক আৰু আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু কেনেকুৱা কি হয় ভিডিঅ'টো মই এতিয়ালৈ গম পোৱা নাই আৰু আপোনালোকে চাব আৰু এইবিলাক একদম হুলস্থুল কৰি আছে একদম মন্দিৰ যাব আহিছে আমাৰ খুৰা ল'ৰা কেইটা আৰু বাইদেউৰ ছোৱালী আহিছে বাইদেউৰ ল'ৰাটো তো ভিডিঅ'টো চাই থাকক এতিয়া মই আমাৰ ঘৰৰ মন্দিৰটোত শৰাই খান্দি আহোঁ গাইস এয়া আমাৰ খুৰী আৰু জেঠীয়ে পাত লৈ যাই আছে মন্দিৰলৈ বুলি এইটো আমাৰ মন্দিৰ পালৈ আহি আৰু ইফালে ভূপালীও আহিছে ভূপালীৰ ভায়েক নহয় মোৰ ভাইটিয়ে হ'ব মই মানে হেৰি বুলি ভাবিছিলোঁ সি দীপাংকৰ বুলি ভাবিছিলোঁ আৰু এতিয়া আমি যাই আছো গাইস মই একদম খেলা পিন্ধি লৈছো এয়া খবৰ পাত কৰিলে আৰু একো নাই দিয়ক গাইস এইটো হৈছে আমাৰ মন্দিৰ আৰু আগৰ ভ্লগতো দেখুওৱা আছে মন্দিৰটো ইয়াতে সেৱা ল'ব আহিলোঁ ইয়াত বেলপাত দিলোঁ আৰু শিৱক ধুনীয়াকৈ আৰু সকলোৰে মনৰ আশা আৰু সপোনবোৰ পূৰণ কৰক তাৰে কামনাৰে আৰু মোৰো পূৰণ কৰে যেন আৰু তাকে সেৱা ল'লোঁ আৰু মানে ইয়াতে বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিল সেইকাৰণে মই মানে ভইচটো নোহোৱা কৰি দিছোঁ আৰু ইয়াতে খুৰাই মানে ভিডিঅ' কল কৰি আছিল আৰু বাইদেউলে মানে আৰু এয়া আমাৰ মন্দিৰটো ইয়াতে এনেকৈ দিয়া হৈছে এয়া ভিতৰ ভাগ একদম আমাৰ মই লগন দিছোঁ মোৰ অৱস্থা এতিয়া মানে সেৱা ল'লোঁ মানে ভিডিঅ' কৰিবলৈ মানে লাইট থকা জেগা নাপাওঁ আৰু মোৰ মানে মোবাইলৰ ইমান ভাল নহয়তো ভিডিঅ' চিডিঅ' সেইকাৰণে পূৰা লাইটৰ পোহৰতে অকণমান কিবা চিলকনি উঠে হ'লেও ভাল নহয়ে বাৰু মানে সেৱাটো ল'লোঁ আৰু বাকীবোৰ দেখুৱাই আছোঁ হোম হ'ব 4টা হোম হ'ব তাকে যদি ধৰ মই থাকোঁ দেখাম আৰু এনেকুৱাই আৰু শিৱৰাত্ৰি আৰু আমি ফাংচন খাব লাগিব কৈছোঁ ইফালে মানে মোক লাইট দেখাব মাতি আছে গাইজ কিবা থৈ বোলে এয়া খুৰী এডোখৰ বুট খাব আহিছোঁ এয়া খুৰীয়ে প্ৰসাদ দিছে দে ছিল প্ৰসাদ তই খালোৱা এতিয়া এইবিলাক ৰাইজ এ আইতা হাই কৰি দিছোঁ এনেকৈ হাই দি দেখিছা আজিকালি কেতিয়াবা আমি আইতা দেখা পাম আকৌ এনেকৈ মোবাইলত এইবিলাক এইটো পৰাগ খাগুৰা দাঁত আছে কেলা এইয়া এতিয়া মানে ইফালে হোম পৰি আছে আৰু আকৌ মন্দিৰত আহিলোঁ মানে ঘৰত গৈছিলোঁ যে
বাহিৰত ফুটো ল'বলে তাকে 4টা বাজিব কিজানি গাইজ বহুত টাইম আছে 4টা হৈ পৰিব এবাৰ শিৱৰাত্ৰি হ'ল আৰু কিবা কিবি যাব আৰু কালি ৰাতিপুৱা শেষ হ'ব না ইফালে এটা আহি বহি আছে সেইটো ফুটা ল'ব ৰখি ৰখি মোৰ গাইজ পেণ্টে ফুটি গ'ল শিৱৰাত্ৰি বুলি মানে খাই লৈছে তো গাইজ খাল এইটো নগল খাই লৈছে তো গাইজ এইটো গৈছে সেইকাৰণে পেনকে ফুটি গ'ল গাইজ পুৰা খাইছি গাইজ এইটো গাইজ মাথা গৈছি গাইজ আৰু এইকেইটা খাই লৈ আহিছি চাইছো আৰু wait মাৰ লঙ্কা কৰি দিম অৱস্থা বেয়া এইটো গেছে গাইজ ভিডিঅ'টো বনাইছে না আকৌ একবাৰ চাই লৈছে দে কেতিয়াবা মানে আমুকৰ বেয়া পাহৰি যাওঁ এতিয়া মানে আমি ইয়াতে বাহিৰত বহি আছো এতিয়া মানে 12টা আছো গাইজ 12টা 12:30 হ'ল চাহ খাবই পাৰিলো মানে বিস্কুট আৰু চাহ গাখীৰ দিয়া চাহ এতিয়া মানে 12টা কিমান 17 গাইজ 12টা 17 আৰু ইমান টাইমটো দেখুৱাই দিছে আকৌ মিছাকে ক'বলৈ ভাবিব ন এতিয়া আমি মানে একদম বহিয়ে আছো আৰু 3টা 4টা মানত হ'ব মানে একেবাৰে শেষ কৰি যাম আৰু কি হয় চাহ খাই কৰিব মানে খুবই যাওঁ সৰুবিলাকে জুই পাই আছে আৰু ভিতৰত কিছুমান আছে মানে মানুহবিলাক কিছুমান মানে প্ৰায় মানুহবিলাক আছে বাৰু ৰখি আছে যাব পাৰি গাইজ কালি ৰাতি একদম 2টামান বাজিছে আৰু মাহঁতৰ 7:30 বাজিছে মই মানে সিহঁতৰ লৈ মানে থাকিব নোৱাৰিলোঁ আৰু যিহেতু টোপনি তাৰপিছতে নাপালোঁ আৰু আজি আকৌ এতিয়া পোৱা যাই আছোঁ মানে প্ৰসাদ খাবলৈ মানে সোনকালতে ভাঙিছে পুৱাই গাটো চুটকি আহিছোঁ আৰু গাইজ কি ক'ব দিয়ক গাইজ শিৱৰাত্ৰি পূজা এনেকৈ গ'ল আৰু